স্যার নমস্কার নমস্কার। ও হামেলা স্যার, তুমি তো হামেলা না, সব কাম করতে পারবে নি। নমস্কার স্যার। নমস্কার। মন হীরা দই সাইকেল নহয় পিলিঙা, মন হীরা দই ডেকা নহয় পিলিঙা, ৰধলা পথাৰত আহিবা ঐ নিজানত, মন হীৰা দই তোমানো কুমলীয়া মাত, মন হীৰা দই। সাইকেল খান এতে থৈ যাওয়া ডাইরেক্টর মানুষ না অলপ বেয়া দেখি। মই লং লাগি যায়, থই লং লাগি যায়। ঠেট দেরি ঘন্টা ডাইরেক্টর এমান দেরি লগে দেখবে লাগে না, দেরি হল বুলি এমান দেরি গাইবা লাগে না। ও সিস্টেম তামান দিছি সুতা লয়া। ও স্যার যাচ্ছু স্যার। স্যার কত মরিসলি? ও স্যার কি আন্দে যেমন দেরি হল। কি কম তোমাক 30 জ্বালা 40 জ্বালা সংসাৰৰ মো মায়া। ও স্যার সেইটোৱে কথা। ও দে এগলা বাদ দি, আমাৰ যি নতুন চিনেমাখনৰ কাৰণে এক্টৰ ঠিক কৰিম বুলি কৈছিলো, এক্টৰবোৰ আহিছি না নাই? ও স্যার নকপরে স্যার দিনের একটা আছি, অরুণাচলের পা আছি, পাকিস্তানের পা আছি, আফগানিস্তানের পা আছি, লাদাখর পা আছি। ঠিকে আছে, আমাক যি এজন কৌতুক অভিনেতা লাগব সেইটো আছি না নাই? আছি স্যার। আৰু যে আমাৰ মিনিষ্টাৰৰ ৰোলটো কৰিব লাগিব সেইটো কোনে কৰিব? স্যার মিনিস্টারের রোল তো মই করি বলে ভাবছিলো আর। তুমি পারবে জানো? পারিম তো স্যার, মই এমন ভাল অ্যাক্টিং করো অসমীয়া লড়া তাই। কি তুমি কি লৰা বুলি ক'লা? অসমীয়া লড়া স্যার। তুমি অসমীয়া লৰা বুলি চব কাম কৰিব পাৰিবা নেকি? কিয় নোৱাৰিমে স্যার, অসমীয়া লড়া কি আকৌ কৰিব নোৱাৰে বুলি ভাবছে নেকি? এই ৰবা, হে নিজকে অসমীয়া অসমীয়া কৰি থাকা। ও স্যার নিজকে অসমীয়া বুলি থকা কি বেলেগ কম নেকি? এই অসমীয়া হ'লা বুলি তুমি চব কাম কৰিব পাৰিবা নেকি? কিয় নোৱাৰিমে স্যার, পাৰিম তো। যদি তুমি অসমীয়া এই গণতন্ত্ৰ কাক বুলি কোৱাছো? জানো তো স্যার। যে জানাৰ যদি কো। স্যার গণতন্ত্র আছে এটা যন্ত্র। স্যার গণতন্ত্র আছে যন্ত্র, যি যন্ত্ৰৰ সহায়ত চৰকাৰে ধনবোৰ তন্ত্ৰ মন্ত্ৰ কৰি পকেটত সোমোৱাই লোৱা হয় তাকে গণতন্ত্ৰ বোলে। হেৰা তুমি পাৰবা, তোমাৰ ভৱিষ্যত আছে। স্যার পাৰিম ন মই? পাৰবা তুমি। এতিয়া যে আমাক এজন কৌতুক অভিনেতা লাগব সেইটো আছি না নাই? স্যার আছি স্যার। দে আছি, তাড়াতাড়ি মাতি দিয়া। এৰি ডাঙৰীয়া আহক। স্যার নমস্কার নমস্কার। নমস্কাৰ। হুৰিস্তিন ই পাৰব জানো? পারবো স্যার। চেহেৰা কেনে দেখো ক'ৰবাত ফাংচন খান পায়। ও স্যার এইটোতো কৌতুক অভিনেতা চেহারা। হয় নেকি? আচ্ছা, আপোনাৰ নাম? স্যার মোর নাম লেতিরু পাঠক। লেতৰু পাঠক। পিছে আপোনাৰ লিখা পঢ়া আছে না নাই? আছে স্যার। ইংৰাজী জানে? জানু স্যার। ফাউল জানে? জানু স্যার। প্ৰিপজিশ্যন ক'ত বহে জানে? জানু তো স্যার। দে জানাই যদি কওকচোন প্ৰিপজিশ্যন। ডক স্যার। দে কওকচোন অৰেঞ্জৰ আগত কি বহে? এ বহে স্যার। ইউনিভাৰ্চিটিৰ আগত? এন বহে। এপলৰ আগত? এন বহে। হোটেলৰ আগত? পান দোকান বহে। অ'ৰ এছিষ্টেণ্ট কি এইগিলা কি কৈ আছে? তাকেইতো স্যার। হেৰি আপুনি কওকচোন প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? দ্বিতীয় বিশ্বযুদ্ধৰ আগত। আৰু দ্বিতীয় বিশ্বযুদ্ধ? প্ৰথম বিশ্বযুদ্ধৰ পিছত। অ'ৰ এছিষ্টেণ্ট এয়া পাৰব হা। ইয়াক আপুনি নেক্সট শ্বুটিঙৰ দিনা কণ্টেক্ট কৰি মাতি দিব। হ'ব দিয়ক স্যার, মই মাতি দিম। দে ডাঙৰীয়া আপুনি এতিয়া যাই থাকক। হয় হয়। এছিষ্টেণ্ট সংগীত পৰিচালকজন আহিছেনে? আহিছে স্যার, বহুত আহিছে। বহুত নালাগে, এজনক মাতি দিয়ক। স্যার প্ৰথমতে থলুৱা অসমীয়াজনকে মাতি দিওঁ। মাতা। আহক বৰুৱা। নমস্কাৰ ছাৰ। হৰি এছিষ্টেণ্ট কি কৰি থাকে? হৰি ডাঙৰীয়া আপোনাক যে এটা গান লিখি দিয়া হৈছিল গানটো সুৰ কৰিছেনে? কৰিছে? দে গানটো গাওকচোন একবাৰ। तेरे मेरे विषय में कैसा है बंधन कोई जाने ना, तेरे मेरे विषय में कैसा है बंधन कोई जाने ना, एक डोरी खींचे दूजा सोलिया काचे धागे में ओ बुंदा सोलिया बुंदा सोलिया तेरे मेरे विषय में कैसा है बंधन कोई जाने ना।
হৰি ডাঙৰীয়া আপোনাৰ দ্বাৰা নহ'ব আপোনাৰ এইবিলাক একো হোৱা নাই আপোনাক ইয়াত ৰখা নহ'ব মানে আমাৰ ইয়াত টেলেণ্টেড মানুহ ৰখা হৈছে আপোনাৰ দ্বাৰা নহ'ব যাওক যাওক এছিষ্টেণ্ট আৰু কোনোবা বেলেগ সংগীত পৰিচালক আছে যদি মাতি দিয়ক আছে ছাৰ আৰু এজন বিহাৰী পাইছি দে জলদি মাতি দিয়ক বিহাৰী আহক জয় ৰামজী মিস্ত্ৰী ঐ ক'ত মিস্ত্ৰী বাট হা বিহাৰী এখেত আমাৰ ডাইৰেক্টৰ ডাইৰেক্টৰ মহাজন ঐ ডাইৰেক্টৰ মহাজন নহয় মই চিনেমাৰ ডাইৰেক্টৰ ঐ গানটো যে লিখি দিয়া আছিল তেৰে মেৰে বিস্মে সুৰ কৰি আনছা না নাই কহিয়া हाँ वो जो गान दिया था ना तेरे मेरे बीच में सुर करने के लिए वो गान गाओ ठीक है गान मारता हूँ तेरे मेरे बीच में हो रामा तेरे मेरे बीच में हो रामा कैसन हो ये बंधन एक डोरी खींचे दूजा चली आवे कच्चे धागे में हो रामा बूंद चली आवे जय सिया बलराम चंद्र की जय पवन पुत्र हनुमान की जय उलाई जा